বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ কথামালিতা ইউটিউব চেনেলটোলৈ। পৃথিৱী নামৰ গ্ৰহটোৰ সকলোতকৈ বেয়া মানুহজনৰ বিষয়ে আজি মই ক'বলৈ গৈ আছোঁ। বেয়া মানুহ বুলি এই কাৰণেই কোৱা হৈছে যে মাত্ৰ 13 বছৰ বয়সতে প্ৰায় 38 বাৰ জেললৈ গৈছিল। কেৱল মাৰপিট কৰি মাক দেউতাকৰ বদনাম কৰা ল'ৰাটো কিদৰে বিশ্বৰ এগৰাকী শ্ৰেষ্ঠ বক্সাৰ হৈছিল সেই বিষয়ে ক'ম। বাৰে বাৰে বিচাৰৰ কাঠগড়াত সোমাই পৰিছিল এইগৰাকী মহান বক্সাৰে। সেই বেয়া মানুহজনেই হ'ল বিশ্বৰ মহান বক্সাৰ মাইক টাইছন। মাইক টাইছনৰ জন্ম হৈছিল 1964 চনৰ 30 জুন তাৰিখে আমেৰিকাৰ নিউয়ৰ্ক চহৰত। দেউতাকৰ নাম জিম্মী কিৰ্কপেট্ৰিক আৰু মাকৰ নাম লৰ্না mae টাইছন আছিল। দেউতাকে ঘৰ এৰি যোৱাৰে পৰা মাকৰ কোলাতেই ডাঙৰ দীঘল হৈছিল। সৰুৰে পৰাই মাইক টাইছন সাংঘাতিক দুষ্ট আছিল। অলপ কথা কোৱাত অসুবিধা হোৱাৰ বাবে লগৰবোৰে জোকাইছিল, যাৰ বাবে সৰুতেই বহুতক ঘুচিয়াই নাক মুখ ভাঙিছিল। সেইবাবে 13 বছৰ বয়সতেই 38 বাৰ গ্ৰেপ্তাৰ হৈছিল। সেই সময়তে বব্বী ষ্টুৱাৰ্ট নামৰ বক্সাৰ এজনে মাইক টাইছনৰ ভিতৰত এটা প্ৰতিভা লক্ষ্য কৰিলে আৰু কেইমাহমান ট্ৰেইনিং কৰি আমেৰিকাৰ প্ৰসিদ্ধ বক্সিং প্ৰশিক্ষক কাছডি আমেটোক পৰিচয় কৰাই দিছিল। ইতিমধ্যে মাইক টাইছনৰ বয়স 16 বছৰ হৈছিল আৰু তেনেকুৱাতে মাকৰ মৃত্যু হৈছিল। মাকে কোনোদিন মাইক টাইছনক লৈ সুখী নাছিল, কোনোদিন ভালকৈ কথা কোৱা নাছিল, কিয়নো মাইক টাইছন এগৰাকী জনাজাত দুষ্ট আছিল। মাকৰ মৃত্যুত মাইক টাইছন দুখত ভাগি পৰিছিল। কোনোদিন মাকৰ উমাল মৰম নোপোৱা মাইক টাইছনৰ সমস্ত বেদনা বক্সিঙত লগাই দিছিল। মাত্ৰ 16 বছৰ বয়সতেই অভিভাৱকহীন হোৱা মাইক টাইছনে কোনোদিন হাৰ মনাৰ কথা চিন্তা মনলৈ অনা নাছিল। নিজকে এগৰাকী সফল বক্সাৰ ৰূপে প্ৰতিষ্ঠা কৰাত মনোনিৱেশ কৰিছিল। কাছডি আমেটোক অভিভাৱক আৰু পথ প্ৰদৰ্শক হিচাপে লৈ জীৱনটো গঢ়াত মনোনিৱেশ কৰিছিল। কঠোৰ অনুশীলন কৰি 1981-82 চনৰ জুনিয়ৰ অলিম্পিকত সোণৰ মেডেল আজুৰি আনিবলৈ সক্ষম হৈছিল এইগৰাকী মাইক টাইছনে। বন্ধুসকল, সেই তেতিয়াই মাত্ৰ 8 ছেকেণ্ডত বিপক্ষক ধৰাশায়ী কৰি ৰেকৰ্ড গঢ়িছিল আৰু তেতিয়াৰ পৰাই আইৰণ মাইক টাইছন নামেৰে সৰ্বত্ৰে চৰ্চা লাভ কৰিছিল। মাত্ৰ 18 বছৰ বয়সৰ পৰাই বক্সিং কেৰিয়াৰত ভৰি দিয়ে আৰু এটাৰ পাছত আনটো বিজয় সাব্যস্ত কৰিছিল। 30 ছেকেণ্ডতকৈও অধিক সময় কোনো বক্সাৰে টিকিব পৰা নাছিল। জীৱনৰ প্ৰথম 19খন খেল নক আউট কৰি জিকিছিল। 1986 চনৰ নৱেম্বৰত মাত্ৰ 20 বছৰ বয়সত বিশ্বৰ আটাইতকৈ কম বয়সীয়া হেভিৱেট চেম্পিয়ন খিতাপ অৰ্জন কৰিছিল। তাৰ পাছৰ পৰা মাইক টাইছনৰ ধন আৰু সন্মান একেলগে আহিবলৈ ল'লে আৰু সেই সময়ৰ বহুল জনপ্ৰিয় অভিনেত্ৰী ৰবিন গিভেন্সৰ লগত বিবাহপাশত আবদ্ধ হয়। কিন্তু বেছিদিন সেই সম্পৰ্ক নাথাকিল, কিয়নো ৰবিন গিভেন্সে মাইক টাইছনৰ পেছাদাৰী জীৱনত সোমাই পৰে আৰু মাইক টাইছনৰ লগত সঘনাই কাজিয়াত লিপ্ত হৈছিল। সেই সময়তে 1988 চনত টাইছনে মাইকেল স্পিংছৰ লগত সমুখ সমৰত লাগে আৰু স্পিংছক পৰাজিত কৰি প্ৰায় 23 মিলিয়ন আমেৰিকান ডলাৰ লাভ কৰিছিল। সেই বিপুল সংখ্যক ধনৰাশি পত্নী ৰবিন গিভেন্সে কব্জা কৰিব বিচাৰিছিল আৰু মাইক টাইছনক বিভিন্ন অভিযোগত অভিযুক্ত কৰিছিল। আনকি মাইক টাইছনে মানসিক ভাৰসাম্য হেৰুৱাই নিতৌ মাৰপিট কৰে বুলিও অভিযোগ উত্থাপন কৰিছিল। পাছত এই সকলোবোৰ অভিযোগ মিছা প্ৰমাণ হৈছিল। ৰবিন গিভেন্সৰ লগত বিবাহ বিচ্ছেদ হয় আৰু এগৰাকী প্ৰেয়সীৰ লগত দিন অতিবাহিত কৰিছিল। বন্ধুসকল, বিভিন্ন নিচাজাতীয় দ্ৰব্য সেৱনত লাগিল। সেই সময়তে এগৰাকী নিগ্ৰো যুৱতীৰ লগত চিনাকি হয় আৰু হোটেলত 3 দিন অতিবাহিত কৰিছিল। 3 দিনৰ পাছত মাইক টাইছনৰ বিৰুদ্ধে বলৎকাৰৰ অভিযোগ আহিছিল। টাইছনে কি হৈ আছে একোৱেই ধৰিব পৰা নাছিল। তাৰ লগত যে এনেকুৱা হ'ব সপোনতো ভবা নাছিল। হোটেলত যি হৈছিল দুয়োজনৰ ইচ্ছামতে হৈছিল বুলি বাৰে বাৰে কৈছিল যদিও সেয়া
আদালতত প্ৰমাণ কৰিব নোৱাৰিলে। 6 বছৰৰ কাৰাদণ্ড হ'ল। জেলত থাকোঁতে মাইক টাইছনে নাম সলনি কৰি মালিক আব্দুল আজিজ কৰি লৈছিল। মাইক টাইছনৰ ভাল ব্যৱহাৰৰ বাবে 6 বছৰৰ ঠাইত 3 বছৰ ৰাখি মুকলি কৰি দিছিল। জেলৰ পৰা ওলাই আহি কঠোৰ অনুশীলন কৰি 1996 চনত বক্সিং ৰিঙলৈ ঘূৰি আহিছিল। তেতিয়া মাইক টাইছনৰ প্ৰতিদ্বন্দ্বী আছিল হলিফিল্ড। কেতিয়াও নোহোৱা নোপোজা ঘটনা এটা সংঘটিত হৈছিল। হলিফিল্ডৰ কাণ এখন ছিঙি পেলাইছিল। বক্সিঙৰ ইতিহাসত এনেকুৱা ঘটনা কেতিয়াও সংঘটিত হোৱা নাছিল। সৰ্বত্ৰে মাইক টাইছনক সমালোচনাৰে থকা সৰকা কৰিছিল। এবছৰৰ কাৰণে বক্সিং এছ'চিয়েশ্যনে নিলম্বন কৰিছিল। তাৰ পাছত বক্সিঙত মনোনিৱেশ কৰিছিল যদিও ভাল ফলাফল পোৱা নাছিল। 2005 চনত মাইক টাইছনে বক্সিঙৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। বক্সিঙৰ পৰা অৱসৰ লৈয়েই বোলছবি জগতত সোমাই পৰিছিল। ফল এণ্ড চেম্প, দ্য হেংঅভাৰ, ওৱান নাইট ইন ভেগাছ, দ্য মেন ইনচাইড, দ্য কক আউট 2, ব্লেক এণ্ড হোৱাইট আদি কেইবাখনো ছুপাৰহিট হলিউড চিনেমাত অভিনয় কৰি দৰ্শকৰ মন গহনত ঠাই লৈছিল বা দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল। বন্ধুসকল, মাইক টাইছনে বক্সিঙৰ জীৱনকালত মুঠ 58খন খেল খেলিছিল। ইয়াৰে মাত্ৰ 6খনতহে পৰাজয় হৈছিল। এণ্টাৰটেইনমেণ্ট এণ্ড স্পৰ্টছ প্ৰগ্ৰামিং নেটৱৰ্ক চমুকৈ ESPNে দ্য হাৰ্ডেষ্ট হিটাৰ ইন হেভিৱেট হিষ্ট্ৰী আৰু স্কাই স্পৰ্টছে দ্য স্কেৰিষ্ট বক্সাৰ এবাৰ বুলি সম্বোধন কৰিছিল। বন্ধুসকল, আজি মাইক টাইছনে যিখিনি পাইছে সেয়া কঠোৰ অনুশীলন, আত্মবিশ্বাস আৰু ধৈৰ্যৰ ফলত পাইছে। মাত্ৰ 16 বছৰ বয়সতে অভিভাৱকহীন হোৱা টাইছনৰ জীৱনকালত বহুত ঘাত প্ৰতিঘাত হৈছিল। নিজেও বহুত ভুল কৰিছিল, কিন্তু সকলো সমস্যা একাষৰীয়া কৰি নিজৰ কৰ্মত মনোনিৱেশ কৰিছিল। মাইক টাইছনে কেতিয়াবা চকুলো টুকে যে তেওঁৰ সফলতাখিনি মাকে নেদেখিলে। সদায় এজন দুষ্ট ল'ৰা হিচাপেহে মাকে জানিছিল আৰু তেনেকৈ মৃত্যু হৈছিল। বিশ্বৰ সকলোতকৈ দুষ্ট ল'ৰাটোৱে আজি বিশ্বৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ বক্সাৰ আৰু অভিনেতা হিচাপে নিজৰ নাম ইতিহাসত খোদিত কৰিলে। বন্ধুসকল, চেষ্টাৰ অসাধ্য একো নাই। যি সমস্যা মানুহৰ চিৰলগৰী, এই সমস্যাক কেৱল অধ্যৱসায়ৰ যোগেদিহে নিৰ্মূল কৰিব পাৰি। কিয়নো মানুহৰ জীৱনত কেতিয়াও সমস্যা আঁতৰি নাযায়। কঠোৰ অধ্যৱসায়ৰ যোগেদিহে এই সমস্যা নিৰ্মূল কৰিব পাৰি। ইয়াৰ উদাহৰণ মাইক টাইছন। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আপোনালোকৰ আগত তুলি ধৰিব পাৰোঁ। ধন্যবাদ।